এই ভিডিঅ' আহক আজি এনেকুৱা গাহৰিৰ চিম্পল থালি এখন সজাওঁ। এয়া এইখিনি গাহৰিৰ ৰেচিপিটো যদি আপোনালোকক লাগে মোক জনাব দেই, মই দি দিম বাৰু। এয়া এইখিনি মই অলপ গ্ৰেভি টাইপত বনাইছিলোঁ। গাহৰি বাৰু আপোনালোকক খাই ভাল লাগে নাই? মোৰ যে খাই ইমান ভাল লাগে। আৰু আনফালে ভেন্দি ফ্ৰাই, এই বাতিটোত মই গাহৰি লৈ ল'লোঁ, আনফালে মচুৰ দাইল আৰু জিকা বনাইছিলোঁ। এয়া ভাত, তাৰপাছতে অকণমান পিঁয়াজ, ভেন্দি ফ্ৰাই আৰু এটা জলকীয়া হৈ গ'ল মোৰ এয়া থালি ৰেডি। আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ চাইনে? যদি চাই কমেণ্ট এটা দিবলৈ নাপাহৰিব কিন্তু দেই। কমেণ্ট এটা, লাইক এটা দি দিব আৰু শেষলৈকে যাব। আৰু এইটো আমাৰ মেকো, মই ভাত বঢ়াৰ খবৰ পায়েই একদম আহি গ'ল নহয়, তাকো ভাত লাগে। তালৈ বনাইছিলোঁ লোকেল মুৰ্গী বইল, আৰু এইখন মোৰ থালিখন সজাই লোৱাৰ পাছত তাক দি দিম। আৰু তাৰ পাছতে এইখন চিম্পল থালি শেষলৈকে মোৰ লগত ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। বাই বাই।